আমি সকলো আজি ওলাইছোঁ আমি গুৱাহাটীলৈ যাম সকলোৱে যেহেতু গম পাইছে 14 এপ্ৰিল তাৰিখে সৰুসজাই ষ্টেডিয়ামত এটা ধুনীয়া অনুষ্ঠান হ'ব বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব দেখিছে বহুত ল'ৰা ছোৱালী আহিবলৈ পাইছে মই সকলোকে পৰিৱেশটো দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ মোৰ পিছফালে দেখিছে বহুত মানুহ আছে সকলো বাছ 30খন বাছ দিয়া হৈছে সকলোৱে যাব খুব আনন্দত যাম আমি আমি দিশা ৰিজৰ্ট মোক পিছফালে এখন দেখিছে আপোনালোকে দিশা ৰিজৰ্ট আৰু ইয়াতে আমি ধুনীয়াকৈ খাই হাঁহৰ হাঁহৰ দাগ মিট বিচনা আছে 4জন দিছে আমাৰ টিভিও আছে টিভি চাব পাৰিব বাথৰুমটো মই দেখুৱাইছোঁ ধুনীয়া এটা সুন্দৰ বাথৰুম আৰু ফাইনেলি আমি পাই গ'লো এতিয়া আমি খোজেৰে সৰুসজাই ষ্টেডিয়ামলৈ গৈ আছোঁ এয়া টিম তিতাবৰ চবে দেখিছে খুব ধুনীয়াকৈ আহিছে এয়া আমি ফাইনেলি আহি পাই গ'লোহি সৰুসজাই ষ্টেডিয়াম দেখিছে আমি আহি উপস্থিত হৈ গ'লো সৰুসজাই ষ্টেডিয়ামৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিছোঁ পিছফালে চাওক এয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 11,000ৰো অধিক বিহুৱা বিহুৱতী যিসকলে গিনিজ ৱৰ্ল্ড অফ ৰেকৰ্ডছ কৰিব আপোনালোকে দেখিবলৈ পাইছে প্ৰথম দিনাৰ ৰিহাৰ্চেলৰ অন্তত সকলোৱে ঘৰে ঘৰে যাবলৈ সাজু হৈছে দেখিছে